ওয়েলকাম টু মাই ইউটিউব চেনেল গৌতম চৰাইদেউ। গৌতম চৰাইদেউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দীৰ্ঘদিনৰ মূৰত এটা আপোনালোকক এটা ভিডিঅ' দিব বিচাৰিছোঁ। ভিডিঅ'টো অলপ আগৰ দৰে নহয়, বিশেষ সাক্ষাৎকাৰ নহয়, এটি অকণমান ব্যক্তিক্ৰম এটা ভিডিঅ' আপোনালোকক দিব বিচাৰিছোঁ আৰু এক নতুন প্ৰচেষ্টা। আহকচোন, মোৰ যিহেতু ব্ৰইলাৰ ফাৰ্ম আছে, লোকেল মুৰ্গী ফাৰ্ম আছে, আপোনালোকক নিশ্চয় সময়ে সময়ে মই দেখুৱাই থাকোঁ ইউটিউবত, নহ'লে ফেচবুক পেজত মই পাই থাকে গৌতম চৰাইদেউ পেজত। আৰু আজি নিজৰ ফাৰ্মৰ পৰা লোকেল এটা মুৰ্গী আনি কেনেদৰে বনালোঁ অলপ বিশ্বকৰ্মা স্পেচিয়েল আপোনালোকক দেখুৱাব বিচাৰিছোঁ। লোকেল মুৰ্গীটো প্ৰায় 1 কেজি 100 গ্ৰাম হৈছিল জীয়াই জোখোতে, আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰায় 3 পোৱা মাংস ৰখিলোঁ আৰু এনেদৰে কাটি লোৱা হ'ল। আৰু এই লোকেল মুৰ্গী কাটি পিঁয়াজ আৰু মিঠাতেল দি যেনেদৰে আপোনালোকে ঘৰত বনাবলৈ কিছু মিশ্ৰণ কৰা হয়, এতিয়া কিছু মিশ্ৰণ কৰা হৈছে। এনেদৰে মিশ্ৰণ কৰাৰ পিছত মিঠাতেল দিয়া হৈছে। মিঠাতেল দি পুনৰ ইয়াক মিশ্ৰণ কৰিম। আপোনালোকে দেখিছে মিঠাতেল দিলোঁ, পূৰ্বটো অলপ দিয়া হ'ল। এয়া এনেদৰে তাক মিশ্ৰণ কৰা হৈছে আৰু মিশ্ৰণ কৰাৰ পিছতেই আৰু ইয়াত দেখিছে বিলাহী কাটি লোৱা হ'ব। ইয়াত দেখিছে ৰেড চিলি যোগাৰ কৰি লোৱা হৈছে। পিঁয়াজ কাটি লোৱা হৈছে। এয়া দেখিছে আপোনালোকে, এয়া কেৰাহীত ইতিমধ্যে তেল দিয়া হ'ল, এয়া ৰেডি। এতিয়া আমি কেৰাহীত পিঁয়াজ দিম। এয়া পিঁয়াজ দিয়া হ'ল, ইতিমধ্যে তেলত উতলিব ধৰিছে পিঁয়াজে আৰু বিলাহী আৰু পিঁয়াজে এতিয়া মিশ্ৰণ কৰি ভাজি থকা হৈছে। এনেদৰে ভজাৰ পিছতেই ভজা হৈছে আৰু ইয়াত দেখিছে ৰেডি কৰি ৰাখিছোঁ। এনেদৰে বিশ্বকৰ্মা স্পেচিয়েল বনাই আছোঁ। এয়া দেখিছে বিলাহী মধ্যে উতলি আছে। ইয়াত এনেদৰে সম্পূৰ্ণ ৰেডি কৰি ৰখা হৈছে। এয়া মই মাংস ইতিমধ্যে প্ৰস্তুত কৰি ৰখা মাংসখিনি আমি দিম। বিশ্বকৰ্মাৰ দিনটোত নিজে বনোৱাৰ কিছু চেষ্টা চলাইছোঁ। লোকেল মুৰ্গী মাংসখিনি মই ইতিমধ্যে কেৰাহীত দিম। এয়া দেখিলে মাংস একেবাৰে পিয়'ৰ লোকেল মুৰ্গী, মোৰ নিজা ফাৰ্মত কৰা। 1 কেজি 100 গ্ৰাম হৈছিল, মই পুনৰ কৈছিলোঁ। ইয়াত চাওক মাংসখিনি ইতিমধ্যে কেৰাহীত দিয়া হৈছে। ইয়াৰ মাংস কেৰাহীত দিয়া হ'ল আৰু ইয়াক মিশ্ৰণ কৰা হৈছে। মাংস এয়া নিমখ দিয়া হ'ল, নিমখ দি দিলোঁ, যিটো আমি মানে নিমখ দিবলৈ হালধি দিলোঁ আৰু এতিয়া হালধি নিমখ যেনেখিনি মিশ্ৰণ কৰা হৈছে। ইতিমধ্যে গৰম হৈ গৈ আছে, মাংস প্ৰায় প্ৰস্তুত হৈ গৈ আছে। নিশ্চয় আপোনালোকে দেখি যোগাভনি কৰিব পাৰে। বিশ্বকৰ্মা স্পেচিয়েল যিহেতু এইটো পিয়'ৰ লোকেল মুৰ্গী, দাম আজিকালি প্ৰায় 400 ওপৰত। ফাৰ্মৰ পৰা আনিলে আমি সময়ত যেতিয়া আমি বিক্ৰী কৰোঁ 380কৈ আমি বিক্ৰী কৰোঁ। এয়া ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। এয়া দেখিলে মছলা ইতিমধ্যে দিব হৈ গ'ল। ৰেড চিলি আছে, ৰেড চিলিটো আমি প্ৰথমে দিম। এয়া আমি এটা ৰেড চিলি দিম। ৰেড চিলি এটা পেকেট আমি ইতিমধ্যে ৰেড চিলিটো পেকেটটো দিছোঁ আৰু ইয়াৰ পিছত মিশ্ৰণ কৰিম। এই আলু, ইয়াৰ লগত ইতিমধ্যে আলু দিয়া হ'ল, মছলা সকলোখিনি দিয়া হ'ল। ইতিমধ্যে প্ৰায় প্ৰস্তুত হৈ গৈছে আৰু মাংস কালাৰটো আহি গৈছে। এয়া যি মিশ্ৰণ আছিল, জিৰা গুড়ি দিয়া হৈছে। এইফালে হ'ল গুটি জালুক দিয়া হৈছে চামুচ। ইতিমধ্যে আৰু মাংস টেষ্ট আহি গৈছে, মুহূৰ্তত কালাৰ আহি গৈছে। নিশ্চয় দেখিছে। এতিয়া গুটি জালুক আৰু জিৰা দি দিলোঁ, লং পিচি দি দিলোঁ। হোটেল কিহৰ নাজানো, বিশ্বকৰ্মা স্পেচিয়েল বনাই আছোঁ। বহুত দিন বনোৱা নাই, নিজৰ ফাৰ্মৰ লোকেল মুৰ্গী, প্ৰথম ফাৰ্মৰ লোকেল মুৰ্গী। ইয়াৰ পিছতে মান ধনিয়া দি দিয়া হৈছে। মান ধনিয়া দিয়াৰ পিছত এয়া ইতিমধ্যে মিশ্ৰণ কৰি প্ৰায় হৈ গৈছে আৰু ইয়াত আৰু কিছু সময় পিছত পানী দিয়া হ'ব। পানী দিলোঁ, পানী দি সম্পূৰ্ণ হৈ গ'ল। এয়া দেখিলে কমপ্লিট বিশ্বকৰ্মা স্পেচিয়েল দেখিছে। আপোনাৰ নিশ্চয় খাওঁ লাগিব।
সুন্দৰ টেষ্ট। এতিয়া মই খাই চাম কেনেকুৱা লাগে। দেখাততো ভালেই লাগিছে। নিশ্চয় বিশ্বকৰ্মাৰ স্পেচিয়েল আপোনালোকে বনাইছে। সকলোৱে বিশ্বকৰ্মাৰ শুভেচ্ছা জনাইছোঁ। সকলোৱে যাতে আশীৰ্বাদ গ্ৰহণ কৰে বিশ্বকৰ্মাৰ। মজা লাগিছে খাই। এনেদৰেই বিশ্বকৰ্মাৰ যি স্পেচিয়েল লোকেল মুৰ্গী আপোনালোকে বনাওক। আপোনালোকৰ বন্ধুসকল খাই বৈ এতিয়া আজৰি। এতিয়া কিছু সময় জিৰণি ল'ম। জিৰণি লোৱাৰ পিছত পুনৰ ফাৰ্মলৈ যাম আৰু কিছু বাতৰি থাকিলে কৰিম আৰু নহ'লে পুনৰ ফাৰ্মলৈ যাম। ধন্যবাদ। বন্ধু আপোনালোকৰ এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিলোঁ। কেনে পালে আপোনালোকে কমেণ্ট কৰিব। মোৰ গৌতম চৰাইদেউ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।